বন্ধুসকল তাজমহল যি হৈছে বিশ্বৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা প্ৰতি বছৰে 7 মিলিয়ন বা 70 লাখতকৈ অধিক দেশী বিদেশী পৰ্যটকৰ প্ৰতীক চিহ্ন তাজমহলৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহে কিন্তু আপুনি জানেনে এই তাজমহলৰ ওপৰেদি কোনো এয়াৰ ক্ৰাফ্ট ফুৰিবলৈ দিয়া নহয় যদি নাজানে আজি এই ভিডিঅটো একদম শেষলৈ চাব বুলি আশা কৰিলো হেল্ল বন্ধুসকল মই ইন্দ্ৰ এন আপোনালোকে চাইছে আপোনালোকৰ প্ৰিয় চেনেল আসাম ইন্দ্ৰ তেন্তে বলক আজি এই ভিডিঅটো আৰম্ভ কৰো তাজমহলৰ 7.4 কিলোমিটাৰ এৰিয়াৰ ভিতৰত সকলো ধৰণৰ বিমান উৰণ নিষিদ্ধ কৰা হৈছে আৰু আৰৰ মূল কাৰণটো হৈছে নো ফ্লাইং জোন বহুতে হয়তো এতিয়া নো ফ্লাইং জোন মানে কি নাজানে নো ফ্লাইং জোন হৈছে যিকোনো দেশৰ এনে এক এলেকা য'ত কোনো বিমান উৰাৰ অনুমতি দিয়া নহয় নো ফ্লাইং জোন হোৱাৰো কিছুমান ৰুল আছে আহক ৰুল কেইটা জানি লওঁ নম্বৰ 1 এনে কিছুমান ঠাই য'ত ভৌগোলিক পৰিস্থিতি বিমান উৰাবৰ বাবে একেবাৰে উপযুক্ত নহয় তেতিয়া তাত নো ফ্লাইং জোন দিয়া হয় নম্বৰ 2 কেতিয়াবা যুদ্ধৰ ক্ষেত্ৰত বা আন কোনো কাৰণত চৰকাৰে অঞ্চলটোৰ লোকসকলক সুৰক্ষা দিবলৈ অঞ্চলটো কিছু সময়ৰ বাবে নো ফ্লাইং জোনৰ অধীনত ৰাখে কিছুমান মন্দিৰ অট্টালিকা নিৰাপত্তাৰ বাবে নো ফ্লাইং জোনৰ অধীনত ৰখা হয় উদাহৰণস্বৰূপে ৰাষ্ট্ৰপতি ভৱন সংসদ প্ৰধানমন্ত্ৰীৰ বাসগৃহ টাৱাৰ অফ সাইলেন্স ইত্যাদি যেহেতু তাজমহল হৈছে ভাৰতৰ লগতে বিশ্বৰ এটা অমূল্য সম্পদ সেই নিৰাপত্তাৰ বাবে ভাৰতৰ প্ৰতীক তাজমহলক ভাৰত চৰকাৰে 2006 চনত নো ফ্লাইং জোনৰ অধীনত গৃহীত কৰে সেয়ে তাজমহলৰ 7.4 কিলোমিটাৰ এৰিয়াৰ ভিতৰত কোনো ধৰণৰ বিমান উৰা দেখা নাযায় যেহেতু তাজমহলক চাবলৈ বিভিন্ন দেশৰ পৰা বিভিন্ন পৰ্যটক আহে এই সকলোবোৰ দৰ্শনাৰ্থী বা পৰ্যটকৰ চোৱাচিতাৰ দায়িত্ব আমাৰ ভাৰত চৰকাৰৰ ওপৰত যদি তাজমহলৰ ওপৰেদি বিমান উৰাৰ অনুমতি দিয়া হয় তেতিয়া যিকোনো কাৰণত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ তাজমহলৰ ক্ষতি সাধন কৰিব পাৰে বা লগতে বহুত মানুহৰ মৃত্যু সাধন কৰিব পাৰে লগতে কোনো শত্ৰু পক্ষও তাজমহলৰ ওপৰত বিমানৰ দ্বাৰা আক্ৰমণ কৰিব পাৰে এই সকলোবোৰ চালিজাৰি চাই ভাৰত চৰকাৰে তাজমহলক নো ফ্লাইং জোনৰ অধীনত ৰাখিছে তেন্তে বন্ধুসকল ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেন্ট কৰিব নাপাহৰিব যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব লগতে চেনেলটোক সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেন্তে বন্ধুসকল আজিলৈ লৈছো বিদায় টেক কেয়াৰ পিছ জয় অসম বাই বাই গাইজ